তো স্বাগতম সকলোকে মই দিলদাৰ আৰু আপুনি চাইছে ষ্টুডিঅ' ৰক্স আছামিজ গাইজ আজি সুপাৰ ফুড লৈ আহিছো পাঁচটা সুপাৰ ফুডৰ নাম কম যেটো অতি সহজে আপুনি আপোনাৰ ঘৰত পাই যাব সুপাৰ ফুড বুলি কলে হয়তো আপুনি বুজিব যে কষ্টলি হ'ব পাৰে বাহিৰৰ পৰা আনিব কিনিব লাগিব কিন্তু তেনেকুৱা একো নহয় যিবিলাক ফুড আপুনি আপোনাৰ ঘৰতে পাই যাব অতি সহজে প্লাস অতি কম খৰচত পাই যাব সো এই গাইজ এই ফুড বিলাক একচুয়ালি সাধাৰণ হয় কিন্তু সুপাৰ ফুড বুলি কোৱাৰ কাৰণ এইটোই যে এই ফুড বিলাক আপোনাৰ ইমিউনিটি সিস্টেমটো বুস্ট আপ কৰাত অতি সহায় কৰে প্লাস ওয়েট লস কৰাত বহুত সহায়ক হয় আপোনাৰ শৰীৰৰ পৰা বেড কোলেষ্ট্ৰলৰ লেভেলটো কমোৱাত বহুত সহায় কৰে প্লাস বিভিন্ন ধৰণৰ মানে আমাৰ প্ৰবলেম হসৰসৰ হৈ থকা চকুৰ প্ৰবলেম হেয়াৰ ফল প্ৰবলেম স্কিনৰ প্ৰবলেম হেবিলাক সমস্যা দূৰ কৰাত সহায় কৰে তো বলক আমি ফুডৰ লিষ্টটো জানো তো গাইজ ফাৰ্স্ট সুপাৰ ফুড হৈছে কঁঠাল জেক ফ্ৰুট গাইজ জেক ফ্ৰুট তো এনেকুৱা এটা ফ্ৰুটস হয় যেটো মানে ইমিউনিটি বুস্ট আপৰ কাৰণে খুবেই সহায়ক হয় প্লাস তাৰ লগতে এটো ফাৰ্টিলিটি প্ৰমোটাৰ বুলি কোৱা হয় আৰু জেক ফ্ৰুটৰ পৰা কি হয় গাইজ বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্ট থাকে ভিটামিনস বিলাক জেক ফ্ৰুটত থাকে আৰু তাৰ লগতে জেক ফ্ৰুটটো কি হয় যে আমাৰ যেটো শৰীৰৰ গাট বেক্টেৰিয়া আছে সেই গাট বেক্টেৰিয়াটো ধ্বংস কৰি পেলাই তাৰ লগতে কেঞ্চাৰ সেল বিলাকক মানে হিয়তে মানে কি হয় যে গ্ৰো হবলৈ নিদিয়ে সো জেক ফ্ৰুটটো তেনেকুৱা ধৰণে ইম্পৰ্টেন্ট হয় তাৰ উপৰিও গাইজ জেক ফ্ৰুট কাৰি মানে জেক ফ্ৰুটৰ পৰা যেটো মানে সবজি বনোৱা হয় সেই সবজিটো যথেষ্ট পৰিমাণে প্ৰটিন থাকে আৰু শৰীৰৰ কাৰণে আপোনাৰ মাসল বিল্ড আপত বহুত সহায়ক হয় তাৰ উপৰিও জেক ফ্ৰুটৰ যেটো সিড আছে গাইজ কঁঠালৰ গুটি বুলি যেটো কও আমি সাধাৰণ ভাষাত সো এইটো কি হয় যে যথেষ্ট পৰিমাণে প্ৰটিন থাকে তাৰ উপৰিও আইৰন থাকে যথেষ্ট পৰিমাণে আৰু ইয়াৰ উপৰিও এটো স্কিনৰ বাবে বহুত ভাল হয় আৰু ন্যাচাৰাল এন্টি ডিপ্ৰেশন থাকে যেটো হেয়াৰ ফল হোৱাৰ পৰা বহুত সহায়ক হয় গাইজ তাৰ উপৰিও আমাৰ আই মানে চকুৰ কাৰণে এই কঁঠালৰ গুটিটো বহুত উপযুক্ত বুলি কোৱা হয় গাইজ সেকেন্ড সুপাৰ ফুডটো হৈছে যে ডাল মগু ডাল যেটো মুং ডাল বুলি কোৱা হয় সাধাৰণতে সো মগু ডালটো কি হয় যে যথেষ্ট পৰিমাণে মগু ডালত প্ৰটিন থাকে প্ৰটিনটো সদায় মাসল বিল্ড আপত সহায় কৰে প্লাস ওয়েট লসৰ কাৰণে খুবেই মানে মগু ডাল খোৱাটো খুবেই জৰুৰী তাৰ লগতে গাইজ ভিটামিনস থাকে ভিটামিনস B6 থাকে মগু ডালত যেটো আমাৰ স্কিনৰ কাৰণে খুবেই ভাল ডাইজেস্টিভ সিস্টেমটো স্মুথ কৰাত বহুত সহায় কৰে তাৰ উপৰিও গাইজ মগু ডালত ফাইবাৰ থাকে পটাশিয়াম থাকে আৰু আইৰন যথেষ্ট পৰিমাণে থাকে আমাৰ শৰীৰৰ বোনছ বিলাক মানে ষ্ট্ৰংগাৰ হ'বলৈ যথেষ্ট পৰিমাণে সহায় কৰে তাৰ উপৰিও হাৰ্ট হেলথ ব্লাড সাৰ্কুলেশন যেটো আছে ব্লাড সাৰ্কুলেশন বুস্ট আপ কৰে আৰু ডায়াবেটিছৰ দৰে বিভিন্ন ধৰণৰ বেমাৰ বিলাক হোৱাৰ পৰা সহায় কৰে আৰু মুং ডাল কি হয় যে ইজি টু ডাইজেষ্ট মানে ডাইজেষ্ট হোৱাত অতি সহায়ক হয় আৰু তাৰ উপৰিও গাইজ মুং ডালত কি থাকে ফলেট এসিড থাকে আৰু স্কিনৰ কাৰণে খুবেই ভাল হয় সো আৰু ওয়েট লস টু কৰাৰ কাৰণে কি হয় যে আমাৰ শৰীৰৰ বেড কোলেষ্ট্ৰল লেভেলটো মুং ডালটোৱে কমাই দিয়ে সো এইটো এটা গুৰুত্বপূৰ্ণ সহায়ক হয় গাইজ তাৰ পিছত আহিছে থাৰ্ড যেটো সুপাৰ ফুড এইটো হৈছে লেমন গাইজ লেমন এটা খুবেই মানে কি কয় যে এটা সুপাৰ ফুড সেই কাৰণেই কোৱা হয় কাৰণ লেমনত কি থাকে ভিটামিন সি থাকে আৰু লেমন জুইচটো কি হয় আমাৰ শৰীৰৰ কাৰণে খুবেই জৰুৰী যেটো হাইড্ৰেশনত সহায় কৰে প্লাস লেমন জুইচটো আপোনাৰ শৰীৰৰ পৰা বেড কোলেষ্ট্ৰলৰ লেভেলটো কমাই দিয়ে আপোনাৰ শৰীৰত যেটো মেটাবলিজম হেতু ফাষ্ট কৰি দিয়ে আৰু তাৰ ফলত আপুনি সহজতে ওয়েট লস কৰিব পাৰে আপোনাৰ শৰীৰৰ এক্সট্ৰা যেটো ফেট আছে সেই ফেটটো আপুনি লস কৰিব পাৰে মই আগৰ ভিডিঅ'বোৰত কোৱাৰ দৰে যে লেমন ওয়াটাৰ টু মৰ্নিংত খুবেই মানে প্ৰিফাৰেবল হয় আপুনি যদি ফেট লস কৰিব পাৰে গাইজ তাৰ উপৰিও যেটো কিডনি ষ্টন হয় মানুহৰ বেছি ভাগৰে সো কিডনি ষ্টনটো লেমন ওয়াটাৰ যদি আপুনি ৰেগুলাৰ সেৱন কৰে তেতিয়াহলে কিডনি ষ্টন হোৱাৰ পৰা আপুনি মানে বিৰত থাকিব পাৰে আৰু ইয়াৰ উপৰিও যেটো স্কিন আছে আমাৰ স্কিনৰ কাৰণে লেমন ওয়াটাৰটো খুবেই ভাল আৰু এটা কথা গাইজ লেমনৰ যেটো কভাৰ থাকে আমি একচুয়ালি কি কৰো লেমনটো কাটি জুসটো লৈ আমি কভাৰটো পেলাই দিও কিন্তু আপুনি লেমনৰ যেটো কভাৰ আছে এটো ম্যাক্সিমাম পৰিমাণে ভিটামিন সি থাকে সো এই কভাৰটো আপুনি কি কৰিব পাৰে আপোনাৰ স্কিনত আপুনি গহিব পাৰে যাৰ ফলত স্কিনৰ কি হয় যেটো মানে স্কিন যাৰ ফলত আপোনাৰ স্কিনৰ কালাৰটো বহুত ধুনিয়া থাকে
সো লেমন আর ইমান উপকারী হয় যেটো আপনি রেগুলার সেবন কৰাটো রেগুলার আপনার ডায়েট যে নহক লাঞ্চ ডিনার ব্রেকফাস্ট এজ ওয়েল এজ মর্নিং যেটো লেমন ওয়াটার সেটো আপনি এড কৰিব পাৰে তাৰ পিছত আহিছে গাইস 4 নম্বৰ যেটো সুপার ফুড আছে ড্রামস্টিক গাইস ড্রামস্টিক আপনি ফটোটো চাই আছে স্ক্রিনত ড্রামস্টিকৰ ফটোটো ড্রামস্টিক এনেকুৱা এটা মানে উপযুক্ত মানে কি কয় উপযোগী এটা ভেজিটেবলস হয় যেটো মানে ব্লাড সুগার লেভেল মেইনটেইন কৰাত খুবই সহায় কৰে তাৰ উপৰিও আমাৰ বডিৰ যেটো ব্লাড পিউৰিফিকেশন হেতুত সহায় কৰে যথেষ্ট পৰিমাণে প্ৰটিন থাকে যেটো ডাইজেস্টিভ হেলথত সহায় কৰে তাৰ উপৰিও ইমিউনিটি বুস্টাৰ বুলি কোৱা হয় ড্রামস্টিক ৰেগুলাৰ যদি আপুনি খায় আপোনাৰ ভেজিটেবলছত আপোনাৰ মানে ভেজিটেবলছত এড কৰে তেতিয়াহলে কি হয় যে আপোনাৰ ইমিউনিটিটো বুষ্ট আপ হোৱাত সহায় কৰে তাৰ উপৰিও ৰেসপিৰেটৰি ডিসঅৰ্ডাৰ থাকে বহুতৰে গাইস সো ড্রামস্টিকটো এনেকুৱা এটা বস্তু যেটো মানে ৰেসপিৰেটৰি যিকোনো ডিজিজ বা ডিসঅৰ্ডাৰ বিলাক কম হোৱাত সহায় কৰে তো গাইস আৰু এটা ড্রামস্টিকৰ আৰু এটা বিশেষ উপকাৰ হৈছে যে আমাৰ বোনস বিলাক আছে আমাৰ যিবিলাক বডিৰ বোনস হয় সেইবিলাক ষ্ট্ৰং কৰাত খুবই সহায়ক হয় মানে বোনস বিলাক ষ্ট্ৰং কৰে যাৰ ফলত আপোনাৰ মাসল বিল্ড আপ হোৱাত অতি সহায় হয় আৰু লাষ্টত আহিছে গাইস লাষ্ট সুপাৰ ফ্ৰুটস টু হৈছে ম্যাঙ্গো গাইস ম্যাঙ্গোটো এনেকুৱা এটা মানে সুপাৰ ফ্ৰুট যেটো মানে কি হয় যে আমাৰ শৰীৰৰ বেড কোলেষ্টৰল লেভেলটো কম কৰাত বহুত সহায়ক হয় আৰু ম্যাঙ্গোই কি কৰে আমাৰ স্কিনটো ভালে ৰাখাত সহায় কৰে আপোনাৰ ওয়েট লস কৰিবলৈ ম্যাঙ্গো মানে আমটো খোৱাটো যথেষ্ট জৰুৰী হয় আৰু ম্যাঙ্গোৰ পৰা কি হয় আমাৰ আইছত বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্ট থাকে ভিটামিনস থাকে আৰু ম্যাঙ্গোত ফাইবাৰো থাকে যাৰ ফলত আমাৰ আইস মানে চকুৰ কিবা প্ৰবলেম অতি সহজে মানে হ'ব নোৱাৰে আপুনি যদি ৰেগুলাৰ ম্যাঙ্গো মানে খায় আৰু তাৰ উপৰিও গাইস হাৰ্ট হেলথৰ কাৰণে হাৰ্টৰ বিভিন্ন ধৰণৰ ডিজিজ আপুনি ৰেগুলাৰ মানে সিজনত আৰু যেটো সিজনত ম্যাঙ্গোটো মিলে আপুনি যদি ম্যাঙ্গোটো মানে ফ্ৰুটস এজ এ ফ্ৰুটস হিচাপে যদি এড কৰে তেতিয়াহলে বিভিন্ন ধৰণৰ হাৰ্টৰ বেমাৰৰ পৰা আপুনি দূৰত থাকিব পাৰে প্লাস ব্লাড সার্কুলেশন এজ ওয়েল এজ ডায়াবেটিস ব্লাড সার্কুলেশন যেটো আছে আমাৰ শৰীৰত হেতু মেইনটেইন থাকে আৰু অফ কোর্স ব্লাড সার্কুলেশন মেইনটেইন থাকিলে হাৰ্টৰ বেমাৰ নহয় আৰু তাৰ পৰা যেটো আমাৰ ডায়াবেটিস হয় গাইস ডায়াবেটিস টু কম হোৱাৰ বহুত চান্স থাকে ম্যাঙ্গোৰ পৰা তো গাইস এই পাঁচটা ফ্ৰুট আছিল যেটো সুপাৰ ফুড বুলি কোৱা হয় আপুনি আপোনাৰ ডায়েটত এড কৰিবলৈ ট্ৰাই কৰক যিমান পাৰে তাৰ পৰা আমাৰ শৰীৰত বিভিন্ন ধৰণৰ উপকাৰ হোৱাৰ চান্স থাকে এজ ওয়েল এজ আপুনি যদি ওয়েট লস কৰিব বিচাৰে তেতিয়াহলে আপোনাৰ কাৰণে এটো বেস্ট চয়েস হয় গাইস তাৰ লগতে আজি কৰোনা মহামাৰী চলি আছে গুটেই দেশখনতে আমি ইমিউনিটি বুষ্ট আপ কৰিব লাগে ইমিউনিটি মানে যেটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আমাৰ শৰীৰৰ ইন্টাৰনালি যেটো বিল্ড আপ হয় যিকোনো বেমাৰ হলে আমাৰ শৰীৰটোৱে যুঁজিব পাৰে আৰু তাৰ কাৰণে ভাল ফুড ভাল খাদ্য আপুনি গ্ৰহণ কৰাটো খুবেই জৰুৰী আশা কৰিছো এই পাঁচটা ফ্ৰুট আপোনাৰ ডায়েটত যদি আপুনি এড কৰে মানে খুবেই সহায়ক হ'ব বুলি ভিডিওটো যদি ভাল লাগিছে এটা লাইক কৰক সাবস্ক্ৰাইব কৰি দিয়ক নতুন চেনেল হয় গাইস আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক তো গাইস আজিলৈ ইমানেই নেক্সট ভিডিওত পুনৰ লগ পাম